যিখন গাঁৱত ভক্তি, ভাগৱতৰ ভক্তি, ভক্তি মানে পোহৰ, ভাগৱতৰ ভক্তি চলি থাকিব, সেইখন গাঁৱত, সেইখন ঘৰত আপোনালোকে প্ৰত্যেকখন ঘৰতে এই অনুষ্ঠান পাতিব পাৰে, তাত কোনো বাধা নাই দেই। প্ৰতিখন গৃহস্থীতে আপোনালোকক পাতিব পাৰে। যে আমি প্ৰত্যেকখন গৃহস্থী মানুহে যদি পৰিকল্পনা কৰি লয় যে মই জীয়াই থকালৈকে এই ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বিতীয় স্কন্ধ শেষ নোহোৱা পৰ্যন্ত মই পাতিয়ে থাকিম, তেতিয়া সেইখন ঘৰলৈ, সেইটো পৰিয়াললৈ, সেইটো বংশলৈও কোনো বেয়া জীৱ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰাৰ দৰে ভাগৱতৰ ভক্তি য'ত প্ৰচাৰ হৈ থাকিব তালৈ বেয়া জীৱ আহিব নোৱাৰে। সেইকাৰণে আমাৰ প্ৰত্যেকটো নামঘৰতে আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিব লাগে। কিন্তু চবেই কিয় নোৱাৰে? ভগৱানৰ কৃপা নকৰিলে নোৱাৰে আৰু নাভাবিলে নোৱাৰে। আপোনালোকে ধন টকা পইচা ঘটিব পাৰিব, কিন্তু ধন টকা পইচাই